ৰাধাকুছি মণ্ডল কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছৰ হাত সে হাত জোৰো অভিযানৰ শুভাৰম্ভ। বৰপেটা জিলাৰ অন্তৰ্গত হাবিৰ ৰাধাকুছিৰ আঞ্চলিক বজাৰত ৰাধাকুছি মণ্ডল কংগ্ৰেছৰ উদ্যোগত হাত সে হাত জোৰো এটি কাৰ্যসূচী লোৱা হয়। উক্ত কাৰ্যসূচীত বৰপেটা ব্লক কংগ্ৰেছ কমিটি আৰু বৰপেটা জিলা কংগ্ৰেছ বিষয়ববীয়াৰ লগতে ৰাধাকুছি মণ্ডল কংগ্ৰেছৰ কংগ্ৰেছ কৰ্মীসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰি ৰাধাকুছি অঞ্চলৰ স্থানীয় ৰাইজৰ লগতে মত বিনিময় কাৰ্যসূচী লোৱা হয়। বৰপেটা জিলা কংগ্ৰেছ সেৱা দলৰ সাধাৰণ সম্পাদক আমানুল হকৰ নেতৃত্বত হোৱা অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলা কংগ্ৰেছ সভাপতি ৰফিকুল হক, জিলা ব্লক কংগ্ৰেছ সভাপতি গোলাম ৰসুল, লগতে কংগ্ৰেছ দলৰ বিষয়ববীয়া উপস্থিত থকাৰ উপৰিও ৰাধাকুছি মণ্ডল কংগ্ৰেছৰ সক্ৰিয় কংগ্ৰেছ কৰ্মীসকল উপস্থিত থাকে। আজি আমি হাত সে হাত জোৰো অভিযানৰ আজি আমি বৰপেটা সমষ্টিৰ ৰাধাকুছি পঞ্চায়তত আমি আজি শুভাৰম্ভ ইয়াতে কৰিলোঁ। ইয়াতে আমি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই তেওঁৰ ভাৰত জোৰো যাত্ৰাৰ যি অভিজ্ঞতা, তেওঁ সমগ্ৰ ভাৰতবৰ্ষ পদযাত্ৰা কৰি যিখিনি পালে সেইখিনি আমাক এটা লিফলেট আকাৰে তেওঁ কিছু তাতে তথ্য আমাক দিছে। আমি এইখিনি ৰাইজৰ মাজত আমি লৈ যাই আছোঁ। আৰু ইয়াৰ পিছত আমাৰ 2 মাহ জোৰা আৰু কাৰ্যসূচী আছে হাত সে হাত জোৰো অভিযানত। যেনেকৈ আমি প্ৰত্যেক পঞ্চায়তত এটাকৈ ৰেলী থাকিব, প্ৰত্যেক মানুহৰ মাজত আমি গৈ আৰু লিফলেট আৰু বিজেপি দলে যোৱা 8টা বছৰত কি তেওঁলোকে কৰিলে ৰাইজৰ কাৰণে সেইখিনিও আমি ৰাইজৰ মাজত আমি দাঙি ধৰিম। 26 জানুৱাৰীৰ পৰা 2 মাহ জোৰা চলিব। বহুত ভাল লাগিলে। আজি আমাৰ ৰাধাকুছি গাঁও পঞ্চায়তৰ যিটো আমাৰ ৰাধাকুছি মণ্ডল কংগ্ৰেছ আছিলে তাৰে মাজত আমি হাত সে হাত জোৰোৰ যি কাৰ্যসূচী তাৰ আজি আনুষ্ঠানিক আমি শুভাৰম্ভ কৰিলোঁ। আজি আমাৰ এই অঞ্চলৰ এইখিনি এৰিয়াত বজাৰত হাবি ৰাধাকুছি বজাৰত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু আগলৈ আমি ঘৰে ঘৰে প্ৰত্যেক ঘৰে ঘৰে গৈ পেলাই ৰাইজৰ মাজত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ যি মেছেজ সেই মেছেজটো আমি ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিম।